নমস্কাৰ আজি তোমালোকৰ বাবে লৈ আহিছো লং ডিভিজন মেথড মানে দীৰ্ঘহৰণ পদ্ধতিৰে কেনেকৈ তোমালোকে হৰণ কৰিবা এটা প্ৰথম কোৱেশ্চনটো দিয়া আছে যে y কিমান হ'ব মই আজি 3 নম্বৰ কোৱেশ্চনটো কৰিছো y স্কয়াৰ মাইনাস 12y প্লাস কিমান হ'ব তোমাৰ 20 হৰণ কিহে কৰিব লাগে তোমাৰ হৰণ কৰিব লাগে y minus 2 হৰণ কৰিব লাগে ঠিক আছে এতিয়া what y স্কয়াৰ আছে ন গতিকে মই y হৰণ কৰিম গতিকে এটা কথা মন কৰিবা y into y গতিকে ডিভাইডেড বাই y কেনসেল কৰিলে মই ইয়াক কি কৰিব লাগিব y কৰিব লাগিব মানে তোমাৰ y যদি মই কৰো কিমান হ'ব এটো y স্কয়াৰ হৈ যাব এতিয়া মাইনাস আছে ন গতিকে মাইনাসে প্লাসে কিমান হ'ব এটো মাইনাস হ'ব মাইনাস 2y হৈ যাব গতিকে ইয়াৰ ক্ষেত্ৰত কি হ'ব তোমাৰ তলৰ সাইনটো চেঞ্জ হৈ যাব ইয়াতে এটো প্লাস আছে এটো মাইনাস আছে গতিকে কেনসেল হৈ গল এতিয়া চোৱা এটো প্লাস আছে ন এতিয়া 12 ৰ পৰা যদি 2 যায় কিমান থাকিব এটো তোমাৰ 10y minus 10y হ'ব আৰু এটো কিমান হ'ব প্লাস 20 হ'ব ঠিক আছে এতিয়া চোৱা এতিয়া minus 10y কিহে ডিভাইডেড কৰিব লাগে y minus 2y গতিকে তোমাৰ এটো y কেনসেল কৰিলে কিমান হ'ব এটো y টো থাকে তুমি 10 এ minus 10 এ তুমি কি কৰিব লাগিব মাল্টিপল কৰিব লাগিব এটা minus 10 এ যদি কৰা তুমি কিমান 10y হ'ব হয় ন এটা কিমান হ'ব minus 10y মানে minus 10y কৰিলে এটো কি হৈ যাব এটো প্লাস হৈ যাব গতিকে এটো কেনসেল হৈ গুচি যাব হয় ন তলৰ সাইনটো চেঞ্জ হৈ গুচি যায় গতিকে minus 10 minus কিমান হ'ব তোমাৰ প্লাস হ'ব গতিকে 2 দুগুণ কিমান হ'ব 20 হ'ব গতিকে এটো সাইনটো চেঞ্জ হৈ যাব গতিকে ইয়াৰ ৰিমাইন্ডাৰটো কিমান থাকিব 0 গতিকে ইয়াৰ পৰা আমি আনসাৰটো পালো কিমান y minus 10 গতিকে আমাৰ ইয়াৰ আনসাৰটো হ'ব y minus 10 মনত ৰাখিবা প্ৰত্যেকটো কম্পিটিটিভ এক্সামৰ কাৰণে আৰু যিকোনো তোমালোকে ক্লাস 8 ৰে হওক বা ক্লাস 10 ৰে হওক ক্লাস 9 ৰে হওক এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক তোমালোকে পাবা ঠিক আছে আৰু ভিডিওটো যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কমেন্ট এন্ড শেয়াৰ কৰিবা ধন্যবাদ